আজি মই আপোনালোকক চাদৰ পটি কেনেকৈ সহজতে লগাব পাৰি একদম কম সময়তে সেইটো দেখাওঁ বুলি ভাবিছোঁ। বহুতক দেখিছোঁ চাদৰ পটিটো আগতে ছাইডটো চিলাই লয়, কিন্তু মই কি কৰোঁ, সময়ৰ অভাৱৰ কাৰণে একেটা চিলাইতে মানে চাদৰত হৈ যায় আৰু দুটা চিলাই মাৰিবলৈ কোনো প্ৰয়োজন নাই। সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখাওঁ বুলি। আমাৰ কাৰণে যিহেতু সময় বহুত মূল্যৱান, অকণমান সময় আমি আজৰি নাপাওঁ। যিকণ সময় আজৰি পাওঁ সেইকণো আমাৰ এনেই পঠিয়াবলৈ মন নাযায়। সেইকাৰণে ভাবিলোঁ আজি আপোনালোকক চাদৰ পটি একদম সহজ পদ্ধতিৰে কেনেকৈ খুৱাব পাৰি সেইটোকে দেখাওঁ বুলি ভাবিছোঁ। চাওঁ আহক। এয়া প্ৰথমতে মই চাদৰ পটিকেইটা এনেদৰে কাটি লৈছোঁ। কাটি ইয়াত জইন দি ল'ম। এতিয়া আপোনালোকে চাই থাকক দেই। এইটো এটা মন কৰিব, চাদৰৰ ফুলখিনি যাতে দুইটা পাৰি মানে মিলি যায়। মোৰ কিন্তু একেই আছে ফুলকেইটা, ইমান চাবলৈ প্ৰয়োজন নাই। আপোনালোকে এইটো মন কৰি ল'ব দেই। প্ৰথমতে মই চাদৰৰ পাৰিকেইটা এনেদৰে চিলাই লওঁ। এইদৰে চিলাই মই আৰু এটা এনেদৰে দিওঁ। আপোনালোকে দিয়ে নে নিদিয়ে নাজানিছোঁ বাৰু। এনেকৈ দি ল'লে ধুনীয়াকৈ চেপেটা হৈ যায়। দুটা পাৰি জইন হৈ গ'ল। ইয়াত আৰু এটা জইন কৰিম এতিয়া। আৰু সেইটো এটা জইন দি ল'ম এনেদৰে। এইটো এনেদৰে চিলাই লওঁ। এতিয়া ভালদৰে একদম ধুনীয়াকৈ সমান ধুনীয়াকৈ মই জইন দি ল'লোঁ। আৰু এইটো চাওক, এইটো চিলাই ধুনীয়া হৈছে। আৰু এতিয়া চাদৰখন এনেদৰে লৈ চাওক, বহুতক দেখোঁ এইটো এনেদৰে মুটুকাই আগতে চিলাই লয়। এনেকৈ কৰি আগতে চিলাই লয়, কিন্তু এনেকৈ নিচিলালেও হয়। মই এনেকৈ একদম সহজ একেটা চিলাইতে এনেদৰে মাৰি দিম। একেটা চিলাইতে এনেদৰে ধুনীয়াকৈ এনেকৈ সমান কৰি ইয়াত কম সময়তে হৈ যায়। দুবাৰ চিলাবলৈ কোনো প্ৰয়োজন নাই। আপোনালোকৰ সূতাখিনিও বাচি যাব আৰু সময়টোও কম লাগে। কেতিয়াবা এনেকুৱা হয়, মানুহবিলাকে কাপোৰ দিয়ে চিলাবলৈ, এদিন দুদিনৰ ভিতৰতে কাপোৰ দৰকাৰ হৈ যায়। খৰধৰকৈ চিলাব লাগে। এনেদৰে যদি চিলাব পাৰি, তেতিয়া কম সময়তে বহুতখিনি চিলাব পৰা হয়। সেইকাৰণে আপোনালোকক দেখালোঁ এইটো এটা সহজ পদ্ধতি চাদৰ পাৰি খোৱা। দেখিছেনে? একেটা চিলাইতে হৈ গৈছে। দুটা চিলাই দিবলৈ প্ৰয়োজন নাই। একদম ধুনীয়া হৈ যায় এটা চিলাইতে। এয়া চাওক, মোৰ এটা ছাইড চিলাই হৈ গ'ল, এটা ছাইডে এটা চিলাই হৈ গ'ল। একদম ধুনীয়াকৈ সমান হৈ গৈছে, দেখিছে? ধুনীয়াকৈ। আৰু এইটো ছাইডলৈ এতিয়া চিলাম।
আৰু বাকীটো এইটোও এনেদৰে ধুনীয়াকৈ সমানকৈ মুটুকাই ইয়াত ভৰাই লৈ এনেদৰে চিলাই দিলেই হৈ যায়। এইফাললৈ এনেদৰে মুটুকাই সমান কৰি ল'লোঁ। কোনো প্ৰয়োজন নাই দুবাৰ চিলাবলৈ। একেটা চিলাইতে একদম ধুনীয়াকৈ সমান হৈ যায়। এয়া চব কি ধুনীয়া হৈ গৈছে, একদম সমান হৈ গৈছে। এয়া দেখিলেনে খুব কম সময়তে মোৰ চাদৰৰ পাৰিটো খুৱাই হৈ গ'ল। এয়া চব ইমান ধুনীয়াকৈ লগাই দিলোঁ। এয়া চব একদম কম সময়তে মোৰ চাদৰ পাৰি খুৱাই হৈ গ'ল। সময়ো কম আৰু এইফালে কি হ'ল, কামটো ভাল হ'ল, হয় নাই কওকচোন। এয়া সেইকাৰণে মই আপোনালোকৰ বুলি আজি ভিডিঅ'টো আগবঢ়ালোঁ। মোৰ এটা ছাইড খুৱাই হৈ গ'ল। যিহেতু চাদৰ পাৰি খুৱাবলৈ বহুত কম সময় লাগে, ক'বলৈহে পাৰি ওলাই গৈয়ে থাকে, শেষেই নহয়। সেইকাৰণে আপোনালোকক আজি এইটো দেখাওঁ বুলি ভাবিলোঁ। এটা চিলাই মাৰোঁতে ইমান সময় লাগে, দুটা চিলাই মাৰিবলৈতো আৰু সময়। সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ বুলি। এয়া দেখিলেনে, মই বহুতক দেখোঁ দেই দুটা চিলাই মাৰে। মই ক'ৰবালৈ গ'লে বা দোকান চোকান এনেকৈ দৰ্জি দোকানলৈ যদি কেতিয়াবা এনেকৈ যোৱা হয় ন, যদি যাওঁ তেতিয়া দেখোঁ তাৰমানে প্ৰায় মানুহক চাদৰ পাৰিটো আগতে চিলাই লয়, তাৰপিছত ইয়াত একদম চিলাই দিয়ে। কিন্তু সেইটো নকৰিলেও হয়, এনেদৰে খুৱাব পাৰি। আৰু আপোনালোকে যদি চিলাই বিষয়ে আৰু যদি বেলেগ কিবাকিবি বা ব্লাউজ বা চাদৰ দহি গোঠা বা কিবাকিবি শিকিবলৈ বিচাৰে নহয়, মোক কমেণ্ট কৰি জনাব। মই ধুনীয়াকৈ আপোনালোকলৈ এটা ভিডিঅ' বনাই দিম দেই। আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব, আপোনালোকক যাতে এনেদৰে আৰু ভিডিঅ' বনাই দি থাকিব পাৰোঁ। লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৱে মৰম দিব, তেতিয়া মই আগ্ৰহী হ'ম ভিডিঅ' বনাবলৈ। এতিয়াতো ভিডিঅ' কেতিয়াবা মন যায় তেতিয়া বনাওঁ, আৰু নতুনকৈ খুলিছোঁ যেতিয়া নেকি ইমান ভালো হোৱা নাই মোৰ ভিডিঅ'বোৰ। কেতিয়াবা ডিলিট হৈ যায়, নিজে গমেই নাপাওঁ কেনেকৈ কি হয়। তথাপিতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, এনেদৰে দেখাই থাকিম বুলি। আপোনালোকে যদি মৰম চেনেহ দিয়ে আৰু অলপ আগবাঢ়ি যাব পাৰিম তেতিয়া। এয়াই আছিল আজি ইমানে। বাই বাই।